বস্তুগুলো নিবলৈ আহিলোঁ অঁ লিখি লওক বস্তুকিমান আছে আলু আপোনাৰ মোক 4 কিলো দিয়ক আৰু পিঁয়াজো 2 কিলো দিয়ক নহৰু তাৰপৰা কাপোৰ ধোৱা চাবোন গা ধোৱা চাবোন নহৰু কিমান নহৰু আপুনি 300 টকা মিলাই দি দিয়ক একেবাৰে লৈ যাওঁ অলপ মানে হেৰিত থৈ দিম তাৰপৰা বিস্কুটো দিবচোন বিস্কুট ভাল বিস্কুট দিব দেই আৰু কাবেলি বুট দিব বিস্কুটটো চাবি তই চাই ল'বি অঁ চাই ল'ম এই কাবেলি বুট দিব তাৰপৰা এই চানা পেকেট এটা লৈ যাব লাগিব আলহীক খোৱালৈও লাগে অঁ কোনটো বিকাজি নিবি নে হেৰি নিবি বিকাজিটো ভাল বিকাজি লৈ যাওঁ মই ভালটোৱে নিওঁ আৰু ৰিফাইনটো দিব 2 লিটাৰ এটা পোবালি দি দিব 2 লিটাৰ এটা বাকী এটা আগতে দি দিব আটা চাটা যে যিবোৰ আছিলে আপোনাৰ আগত যেনেকৈ লওঁ সেইটো চিষ্টেমত দি দিয়ক আটাবোৰ আটা পেকেট অঁ সেইবোৰ দি পেকেট আধা ভোগটো আছে হ'ব ইমান এতিয়া কিমান হ'ল 15 টকা হ'ল ন এইকেইটা হিচাপটো মাৰি লৈছোঁ অঁ এইটো তোৰ 1450 টকা হ'ল অঁ মই পিছে যাওঁ মই আপোনাৰ এইকেইটা বাক্য লিখি থৈ দিয়ক এই বাকী এতিয়াতো 1450 টকা মই বাকী কেনেকৈ লিখোঁ আগৰ পইচাও দিবলৈ আছে নহয় আগৰ কিমান আছে বাৰু আগৰতো আছে পইচা তই দিনো হ'ল নহয় গম পাইছ নাই আগৰ বেছি পইচা নাই এই নহয় তোৰ আগৰ 4000 টকা দিবলৈ আছে আগৰ 4000 টকা দিবলৈ আছে এনেই বেছিকৈ লিখিছে এই বেছিকৈ মই কেলৈ লিখিম আমি ডেট ৱাইজ লিখি থোৱা আছে ল'ৰা 4000 টকা নাই এই নাই 4000 আছে আমি এইবোৰ ডেট ৱাইজ লিখি থোৱা আছে আৰু এতিয়া 1450 তোৰ 5450 টকা হ'বগৈ ইমানটো বাকী দিব নোৱাৰোঁ নহয় এইটো কিমান হ'ল লিখি থাক পিছত মই 4,000 দি দিম এই নহয় তেনেকৈ তোৰ দিন হ'ল নহয় গম পাইছ নাই এইবোৰ চিন্তা নকৰিব মই লিখি থক বুলি কয় নোৱাৰোঁ নহয় তেনেকৈ মই পইচা নিদিয়াকৈ আছোঁ নাই নহয় পইচাটো মানে কি সময় এটা কথা থাকে ধৰ এতিয়া তই দিম বুলি কৈ লিখি থক বুলি কৈ তই 6 মাহৰ পিছত মোক দিলে নহ'বতো নহয় আপোনাৰ বস্তুকেইটা মই আপোনাৰ পৰাই নিওঁ মই লিখি থাকোঁ মুঠতে মই কথাটো কি মই নিদিয়াকৈ নাথাকোঁ আপোনাক মই পইচা ক্লিয়াৰকৈ দি থাকিম খালি মোৰ 2 দিন দেৰি হৈছে হয় পইচা মই ক্লিয়াৰকৈ দিমেই আপোনাক নাই ইমান গেপত আমি নোৱাৰোঁ গম পাইছ নাই আৰু কথা হ'ল কি আমিও চলিব লাগেতো মোৰ পৰিয়াল আছে ধৰ মাহে মাহে এতিয়া ল'ৰা স্কুলৰ ফিজ দিব লাগে নিজৰ এইবোৰ দৰৱ পাতি খাব লাগে মাইকী মানুহৰ দৰৱ পাতি খাব লাগে গতিকে পইচা বহুত লাগে নহয় ল'ৰা এইবোৰৰ পৰাহে চলি আছোঁ পৰিয়াল চলাব লাগে নহয় নোৱাৰোঁ নহয় এনেকৈ তই অলপ দি থৈ যা অলপ মানে মই আপোনাক পইচা দিম বুলি কৈছোঁ নহয় মই দৰমহা সোমাল দিম মোৰ দৰমহা লাষ্টলৈ পইচা নাথাকে নহয় জানেই দেখোন নহয় তোৰ আকৌ কথা নহয় দৰমহা হ'লে তই মাহে মাহে দিব পাৰিব লাগে তোৰতো দিব নাই পৰা গতিকে তই আগৰটো বাৰু আছে মই বুজিছোঁ এতিয়া আজি 1450 টকা হ'ল তই 1000 টকা হ'লেও দি থৈ যা নোৱাৰিলে তই 700 টকা এটা হ'লেও দি থৈ যা কিবা এটা দি থৈ যা হয় মোৰ আপুনি মানুহৰ লাজ নোপোৱাব মানুহবোৰৰ ওচৰত মই এইবোৰ লাজ পোৱা কথাবোৰ কম নকৰিব আপুনি মোৰ মানুহবোৰ টকাটকিকৈ পইচা নিবিচাৰে মই আকৌ মইতো কাজিয়া কৰিলে ভয় নকৰা এইবোৰ কথাত আকৌ এই নহয় সেইটো কথা মানে কাজিয়া কৰি টকাটকি কৰি এতিয়া মানুহবোৰৰ ওচৰত মই লাজ পাইছোঁ নাই 4-5টা মানুহে চাইছে মেলিছে কি হৈছে কি উপায় নাই নহয় আমি নোৱাৰোঁ নহয় এনেকৈ চলাব এইকম নোৱাৰিম বুজিছ তই এনেকৈ নোৱাৰোঁ বুজিছ নাই না আপুনি মানুহবোৰ ৰখাই মোক লাজ নোপোৱাব বুজিছ নাই নহয় নহয় বুজিছ নাই তই যাব লাগে নোৱাৰোঁ এনেকৈ মই দিব নোৱাৰিম মই কাৰণ আমিও এতিয়া লোকৰ মাৰোৱাৰীৰ পৰা অনা বস্তুহে আৰু মোৰ সৰু দোকানে চাওঁ কোনো গুদাম চুদাম নাই এতিয়া কেইটা বস্তু আছেনো আমি বস্তু নানি পেলাই চলাওঁ বুলিলেতো আৰু এদিন এসপ্তাহে দোকান নচলে তেনেকৈ নোৱাৰোঁ নহয় দিব নহয় কথাটো এনেকুৱা মই আপোনাক দিম বুলি ক'লোৱেই বাকী নিদিয়াকৈ থকা নাই দিমেই খালি আপুনি এইবোৰ দাদাগী দোকান থাকিব বাকীকেইটা বিচাৰিছে মোৰ একদম দম দেৰি কৈছে যে মানুহবোৰৰ আগত মই লাজ পাইছোঁ নাই বাৰু দেৰি হৈছে নহয় তোৰ দেৰি হৈছে তোৰ এনেকৈ নোৱাৰিম নহয় বুজিছ নাই এইখিনি অলপ বস্তু নহয় এতিয়া তোৰ 1500 টকাই বস্তু গতিকে কেনেকৈ মই দি দিওঁ বাৰু আগৰটো বাকী আছেই গতিকে নোৱাৰিম নহয় ইমানখিনি দিব নোৱাৰোঁ বুজিছ তই বস্তুকেইটা থৈয়ে যা পাছতে লৈ যাবি কিবা এটা দি পেলাই পাছতে মোৰ আপুনি ঘৰখন চলিবলৈ যদি মই আপোনাৰ পৰা নিয়ে থাকোঁ মই বেলেগৰ পৰা বজাৰ নকওঁ আপোনাৰ পৰা নি থাকোঁ এইটা মোৰ এতিয়া পইচা নাই থাকিলে আপোনাক দিলোহেঁতেন পইচা আপুনি কৈছে 4,000 আকৌ বেছিকৈ লিখিছে বেছিকৈ নাই লিখা বেছিকৈ কাৰো নিলিখোঁ বেছিকৈ সেইটো ক'ব নোৱাৰোঁ সেইটো নিলিখোঁ মই ডেট ৱাইজ বেছিকৈ আছে আপোনাক মই নিদিয়াকৈ নাই মানুহে দিন হ'লে পাহৰি যায় দিন হ'লে পাহৰি যায় এই নহয় তই বস্তু এনেকৈ মই দিব নোৱাৰোঁ চা তই কমকৈ নে আধা কিনি নহয় মই এই চব এই মানুহবোৰ লাজ নোপোৱাব দেই মই মানে
খং উঠি গৈ আছে মই এইবছৰ পুলিচলৈও মই ভয় নকৰোঁ। এই নহয় এইবোৰ কথা নহয়, তই চা এই মানে বস্তুটো তই আধা নে মই টকা পালে মাটি বাৰী বিকি হ'লেও কেছ খেলি দিম। এই সেইবোৰ কথাটো এইটো তোৰ কথা আৰু তই মাটি বিক কি বিক, কিন্তু বস্তুটো তই মই দা লৈ আহিলে কথা লয় মই এনেকুৱা মানে দৰকাৰ পৰিলে মাটি বাৰী চব বিকি ভিটি চিটি বিকি কেছ খেলি দিম আকৌ ভয় নকৰোঁ আকৌ। না সেইটো কথা নহয়, মই বাকী বস্তুটো বিচাৰ না বাকী পইচা নিদিয়াকৈ আছোঁ ন মই। আধা নাই এইটো মোক গোটেইটো নোৱাৰো দিব বিচাৰ না। হা গোটেইটো দিব নোৱাৰো মই, তোৰ আগৰ পইচা কি দাদা কি দেখুৱাইছে নে কি দোকান খুলি? কথাটো মানে তেনেকুৱা আৰু কি দোকান খুলি দাদা কি দেখুৱাইছে? কাকোৱে নোৱাৰো দিব, তোৰ খোলো বেলেগ এটা আহিলেও নোৱাৰো দিব বুজিছা না। মই দোকান ধেৰ আছে এনেকুৱা, কিন্তু আছে বেলেগ এটাতে খাব পাওঁ। নহয় সেইটো তেতিয়া বেলেগতে খাব লাগিছিলে, কিন্তু এটা কথা নহয় মোৰ আকৌ পইচাটো আছে নহয়। মই বস্তু খাই আছোঁ কিবা এটা মোৰ পৰা কওক বুলিয়ে আপুনি আকৌ এনেকুৱা আমি মোক দাদাগিৰি দেখুৱাইছে, মই আকৌ দাদাগিৰি বৰ ভাল নাপাওঁ আকৌ। নহয় সেইটো কথা নহয়, মই নোৱাৰো, মই চলিব লাগেতো, মোৰ পৰিয়ালৰ কথা আছে, মই তেনেকৈ নহ'ব নহয়। মোৰ পৰিয়ালে কি খাব? মোৰ পৰিয়ালটোৰ কাৰণেহে নিব খুজিছোঁ মই। বুজিছোঁ, তই এতিয়া তোৰ পৰিয়ালটোৰ কথাহে চিন্তা কৰিছ, ধৰ মোৰতো কথা মই চিন্তা কৰিব লাগিব নহয়। 4,000 টকা সেইটো বেছিকে লিখিছে, এইকেইটা এতিয়া আপুনি লিখি থওক 2,000 লিখি থওক 2,000 লিখি থওক। বেছিকে লিখা কথা কেলৈ কৈছ? সেইটো নহয় নহয়, এইটো আমি নিলিখোঁ নহয়, যিটো হৈছে এতিয়া 1450 হৈছে, মই 1450 লিখিম, মই তাত 1452 টকাও নিলিখোঁ। কেলৈ লিখিম? আৰু বেছিকে লিখা কথা ক'লে নাই নাই মই নিমেই মই ভাল নাপাওঁ এইবিলাক মই এইবোৰ শান্তি এনেকৈ নহয় নহয় এনেকৈ নহয়, এইবোৰ মই দিম বুলি কৈছে দিম আৰু পিছত। এই দাদাগিৰি কৰিছে ইয়াৰ, এই ওচৰৰ ল'ৰা আহি চাচোন বাৰু তই চা, এই দাদাগিৰি কৰিছে আহি কেনেকৈ ব্যৱসায় চলাম এনেকৈ হা? এইবোৰ এতিয়া ধৰ এইখন দোকানৰ পৰা মই পৰিয়াল চলাই আছোঁ, এনেকৈ হ'লেতো নহ'ব। কি কৰিম বাৰু চাচোন বাৰু, ব্যৱসায় এতিয়া সৰু ব্যৱসায়টো কৰি পেলাই মই চাচোন পৰিয়ালটো চলাই আছোঁ, তাতো শান্তি নাই। দেখিছেনে আমাৰ এই মানুহবোৰৰ মাজত কিমান কেনেকুৱা চিন্তা এইবিলাক দেখিছ? সৰু দোকান এখনত এনেকুৱা 10-12টামান কাষ্টমাৰ থাকিলে এই দোকানখনত একো নাইকিয়া হ'ব। আৰু পইচাৰ মানে বাকী দোকানী নিদিওঁ বুলি নকয়, দিয়ে, কিন্তু উচিত সময়ত ধাৰ নমৰাৰ কাৰণে দোকানী বহুত দুৰ্বল হৈ যায়, আৰু দোকানীজনেও বেলেগ দোকানৰ পৰা বাকী আনে, তেখেতকো পইচা দিবলগীয়া হয়। সেইকাৰণে তেখেতক পৰাপক্ষত বাকী নকৰিবলৈ চেষ্টা কৰিব লাগে, আৰু বাকী বিচাৰিলে তেখেতে দিবই, কিন্তু সময়ে সময়ে মূল্যটো ৰাখি পেলাই কম মূল্য হ'লেও তেখেতক দি যাব লাগে। আৰু দোকানৰ সঁচা কথা ক'বলৈ গ'লে এজন মালিক এজনে এনেকুৱা বহুত ভুগিছোঁ। তাৰপৰা তাকে আমি গোটেই ৰাইজৰ মাজত মানে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টোত অনেকখিনি ভুল হ'ব পাৰে, সেইখিনিৰ পৰাও ক্ষমা বিচাৰিছোঁ। আৰু আমাৰ লেখীয়া সৰু সৰু ব্যৱসায়ীখিনিৰ কথা চিন্তা কৰিব লাগে, ৰাইজেও তেতিয়াহে তেওঁলোকেও চলক আমিও চলোঁ।